হজ কমিটি অফ ইণ্ডিয়াই হজ 2024 কাৰণে ইতিমধ্যে তাৰিখ ঘোষণা কৰিছে আৰু এই ঘোষণা অনুসৰি হজৰ এপ্লিকেশ্যন ফৰ্মৰ কাম ইতিমধ্যে 4 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 20 তাৰিখে আৰু লাষ্ট ডেট। ইয়াৰ পৰা মুঠ 1,77,000 এই বছৰ যাব আৰু ইয়াৰ ভিতৰে 1,40,000 হজ কমিটি অফ ইণ্ডিয়াৰ যোগেদি যাব আৰু বাকীখিনি প্ৰাইভেট টুৰ অপাৰেটৰৰ যোগেদি যাব। গতিকে 20 তাৰিখৰ ভিতৰত যদি 1,40,000 ফৰ্ম ফিল আপ হৈ যায় তেতিয়াহ'লে হয়তো আৰু ডেট এক্সটেণ্ড নকৰে। গতিকে কিন্তু যদি 1,40,000 নহয়গৈ তেতিয়াহ'লে ডেট এক্সটেণ্ড কৰিব। গতিকে আমি এই ডেটটো এক্সটেণ্ড নকৰে বুলি ধৰি লৈ 20 তাৰিখৰ আগতে হজৰ ফৰ্ম ফিল আপৰ কাম সমাপ্ত কৰিব লাগে। হজৰ ফৰ্ম ফিল আপৰ কাৰণে আমাৰ যিখিনি ডকুমেণ্ট লাগে সেই ডকুমেণ্টখিনি হৈছে জানুৱাৰী 31 জানুৱাৰীলৈকে 2025 ভেলিড থকা এখন পাছপোৰ্ট লাগিব, মোবাইল নাম্বাৰ, ইমেইল এড্ৰেছ। আগতে ইমেইল এড্ৰেছ নহ'লেও হৈছিলে, কিন্তু এতিয়া ধৰি লওক ৰিয়াজুল জান্নাত নামাজ পঢ়িবৰ কাৰণে অনলাইন বুকিং কৰিব লাগে। নুচুক এপৰ যোগেদি অনলাইন মানে বুকিং কৰিলেহে তাত সোমাবলৈ দিয়ে। গতিকে আৰু এই নুচুক এপত ব্যৱহাৰ কৰোঁতে তাত এটা OTP আহে, OTPটো ইমেইলত আহে, মোবাইল নাম্বাৰত নাহে। গতিকে সেইকাৰণে এই ইমেইল এড্ৰেছটো লাগে। গতিকে যিসকলৰ ইমেইল এড্ৰেছ নাই তেওঁলোকে ইমেইল এড্ৰেছ এটা খুলি ল'ব আৰু মোবাইল নাম্বাৰটোৰে সৈতে এই দুটা আমাৰ মানে ফোনৰ বেকচাইডে কাগজ এখন লিখি ভৰাই ৰাখিব। পাছপোৰ্ট ফটো লাগিব 4 কপি, মানে হোৱাইট বেকগ্ৰাউণ্ড হ'ব লাগে। আজিকালি বেলেগ বেকগ্ৰাউণ্ড হ'লে কম্পিউটাৰত মানে অট'মেটিকেলি ইয়াক হোৱাইট বেকগ্ৰাউণ্ডলৈ কনভাৰ্ট কৰি ল'ব পাৰি। আৰু আইডেণ্টিটি প্ৰুফ আৰু মানে এড্ৰেছ প্ৰুফ এই দুটাৰ কাৰণে ইলেক্ট্ৰিচিটি বিল বা অন্য হেৰিও হয়, মেইনলি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড ল'লে ভাল হয়। আৰু এখন ব্লেংক কেঞ্চেল চেক লাগিব, মানে তাতে ছবিটো কৰি পেলাই হেৰি কৰি দিব লাগে। আৰু ফৰ্ম ফিল আপ কৰোঁতে সাধাৰণতে আমাৰ মানে বাকীবিলাক ডিষ্ট্ৰিক্টৰ যোৱাবাৰ দেখা গৈছিলে যে মানে গ্ৰুপ বনাই লোৱা নহয়। গ্ৰুপ বনাই নল'লে হয় কি, আজিজিয়াত যিটো একমডেশ্যন হয়, আজিজিয়া আৰু মদিনাত এটা ৰুমত 4-5জন মানুহ দিয়ে আৰু মানুহকেইজন জোৰ তৰ পৰিলে মানে কিছুমান ক্ষেত্ৰত অসুবিধা হয়। আৰু আজিজিয়াত যিহেতু মদিনাত 9 দিনহে থাকিবলৈ দিয়ে আৰু বাকী 40-45 দিনৰ ভিতৰত মানে গোটেই জাৰ্ণিটোৰ বাকী সময়খিনি মানে মক্কাত থাকিব লাগে। আৰু মক্কাত সেইকাৰণে ৰান্ধি বাঢ়ি খালে মানে সুবিধা হয়, কাৰণ হোটেলৰ খানা দামো পৰে আৰু মানে আমাৰ কাৰণে মানে বৰ সুবিধাজনক নহয়। আৰু সেইটো কাৰণে 4-5জন মানুহ লগ লাগিলে তেওঁলোকে নিজে ৰন্ধা বঢ়া বস্তু নিজৰ ভিতৰতে মিলি লৈ যাব পাৰে। তাৰোপৰি ৰুমত থাকোঁতে কাৰোবাক AC লাগে, কাৰোবাক নালাগে, এনেকুৱা ধৰণৰ অসুবিধাবিলাক নহয়। আৰু প্ৰাইভেটত যোৱাবিলাকক ৰন্ধা বঢ়া নালাগে, কিন্তু তথাপি 4জন এটা ৰুমত যদি থাকে তেতিয়াহ'লে তেওঁলোকৰ খৰচটো কম হয়, মানে চাৰ্জটো কম হয়। আৰু গতিকে ধৰি লওক 2জন UPৰ পৰিলে 2জন ইয়াৰ পৰিলে তেনেকুৱা ধৰণৰ অসুবিধাবিলাক নহয়। গতিকে আমাৰ গ্ৰুপ বনাই ল'ব লাগে। গ্ৰুপটোৰ এজন মানে কভাৰ হেড বা লিডাৰ থাকিব। সেই কভাৰ হেডৰ মানে যোগেদি গোটেইখিনি লেনদেন হ'ব। এতিয়া এইটো হ'ল আজিজিয়াৰ একমডেশ্যনৰ এটা নমুনা। আৰু ইয়াত মানে 4টামান ৰুমৰ মাজত এটা কিটচেন থাকে। মদিনাত ৰন্ধা বঢ়াৰ সুবিধা নাই, মদিনাত কেৱল মানে কিনি খাব লাগিব। মক্কাতহে ৰন্ধা বঢ়াৰ সুবিধা আছে। এই ধৰণেৰে প্ৰতিটো ৰুমত 3-4জন, কেতিয়াবা 5জনলৈকে দিয়ে। আৰু ডকুমেণ্টবিলাকৰ আমি যিটো আপলোড কৰিব লাগিব, আপলোডবিলাক কৰা ডকুমেণ্টবিলাকৰ চাইজবিলাক এনেকুৱা হ'ব লাগিব। ইয়াতকৈ যদি বেছি চাইজৰ হয় তেতিয়াহ'লে সেই ডকুমেণ্টবিলাক গ্ৰহণ নকৰে। মানে ফটো, যিটো পাছপোৰ্ট ফটো 20 KB পৰা 100 KB বা 100 পিক্সেলৰ পৰা 148 পিক্সেল, আৰু বাকীবিলাক ডকুমেণ্ট 10 KB পৰা 500 KB বা 570 পিক্সেলৰ পৰা 795 পিক্সেল হ'ব লাগিব। গোটেইখিনি ডকুমেণ্ট মানে JPG ফৰ্মেটত থাকিব লাগিব। আৰু আমাক এটা মানে হেৰি হজ কমিটি অফ ইণ্ডিয়াৰ এটা এপ আছে, COI এপ 2023, প্লে ষ্ট'ৰৰ পৰা গৈ এই এপটো ডাউনলোড কৰি ল'ব। আৰু এই এপটো ডাউনলোড কৰাৰ পিছত কভাৰ নম্বৰ পোৱাৰ পিছত যদি আপোনালোকে কভাৰ নম্বৰটো দি দিয়ে তেতিয়াহ'লে আপোনালোকৰ পইচা পাতি কিমান জমা হৈছে, কি হৈছে, গোটেই কথাখিনি ইয়াত মানে দেখিবলৈ পাব। আৰু এপটো আমি ইনষ্টল কৰাৰ পিছত এনেকুৱা হ'ব
এইটো মানে ব্লু গ্ৰীণ কালাৰৰ এনেকুৱা এটা এপ হেৰি হ'ব আৰু এই এপটো খোলাৰ লগে লগে এই ধৰণৰ হেৰি হ'ব ইয়াতে কভাৰ নম্বৰ যেতিয়া আপুনি পাব কভাৰ নম্বৰটো দি দিয়াৰ লগে লগে কেইজন মানুহ আছে কিমান পইচা জমা হ'ল ইত্যাদি আপোনাক দেখা পাব আৰু পে'মেণ্ট ৰিচিপ্ট ইয়াতে মানে এইটো এপৰ যোগেদি লৈ ল'ব পাৰিব ইয়াৰ পিছতে হজৰ কাৰণে hajcommittee.gov.in এইটোৱে ৱেবছাইটত গৈ ফৰ্ম ফিল আপৰ কাৰণে লগ ইন কৰিব লাগিব আৰু লগ ইন কৰোঁতে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব আৰু hajcommittee.india.gov.in এই হেৰিটোত গৈ লগ ইন পেজটোত গ'লে মানে এনেকৈ ৰেজিষ্টাৰ এই ৰেজিষ্টাৰ কৰোঁতে নিজৰ সম্পূৰ্ণ নাম এড্ৰেছ মোবাইল নাম্বাৰ ইমেইল এড্ৰেছ ষ্টেট ডিষ্ট্ৰিক্ট এনেকৈ এই গোটেই কথাখিনি তাত এণ্ট্ৰি কৰি দিলে মানে তেতিয়াহ'লে এইটো ৰেজিষ্টাৰ হৈ যাব আৰু ৰেজিষ্টাৰ তাত এটা পাছৱৰ্ড দিব লাগিব পাছৱৰ্ডটো সাধাৰণতে নামৰ লগত সংখ্যা এটা দি দিলেই হ'ল যেনেকৈ আব্দুল ৰহিম তেওঁৰ ৰহিম 1 2 3 এইটোৱে পাছৱৰ্ড হৈ যাব গতিকে এইটো কৰি লোৱাৰ পিছত ফৰ্মখন আহিব আৰু ফৰ্মখন ফিল আপ কৰোঁতে প্ৰথমতে কেইজন মানে গ্ৰুপ আছে গ্ৰুপটোত কেইজন সদস্য আছে সেইটো হেৰি কৰি ল'ব আৰু ধৰি লওক 4জন যদি থাকে তেতিয়াহ'লে 4জনৰ মানে বুলি ফিল আপ কৰি দিব প্ৰথমজনৰ ফিল আপ কৰিব তাৰপিছত দ্বিতীয়জন তাৰপিছত তৃতীয়জন তাৰপিছত চতুৰ্থজন এই ধৰণেৰে আটাইকেইখন ফৰ্ম ফিল আপ কৰি ল'ব পাৰিব কিবা কাৰণত যদি ভুল হয় এজন সদস্য যদি ইয়াৰ পৰা গুচি যায় বা মানে খেলি মেলি হয় তেতিয়াহ'লে গোটেই গ্ৰুপটো এবাৰ ডিলিট কৰি পেলাই আকৌ নতুনকৈ ফিল আপ কৰি ল'ব পাৰিব ইয়াতে একো অসুবিধা নহয় আৰু ফৰ্ম ফিল আপ কৰোঁতে এজন নমিনী লাগিব নমিনী নাম ৰিলেশ্যন উইথ পিলগ্ৰিম ইমেইল এড্ৰেছ ফোন নাম্বাৰ এড্ৰেছ ব্লাড গ্ৰুপ আৰু যিজনে ফৰ্ম ফিল আপ কৰিব তেওঁৰ ব্লাড গ্ৰুপ আৰু মানে লাগিব আৰু নমিনীৰো ব্লাড গ্ৰুপ লাগিব গতিকে এইখিনি ডিটেইল নমিনী সাধাৰণতে যদি হাজবেণ্ড এণ্ড ৱাইফ দুইজন হজলৈ যায় তেতিয়াহ'লে ইজনে সিজনক নমিনী নিদিয়ে ভাল ঘৰত থকা কোনোবা এজন দিব পাৰে যদি এজন যায় তেতিয়াহ'লে হাজবেণ্ড গৈছে তেতিয়াহ'লে ৱাইফক মানে নমিনী দিব পাৰে মানে অসুবিধা কিবা কাৰণত অনলাইন নকৰক কিবা যদি দুৰ্ঘটনা হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ কাৰণে এনেকৈ ধৰণে কৰিব পাৰে এইখিনি হ'ল হজৰ মানে মূল কথা আপোনালোকে মানে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে বাকী সকলেও দেখা পায়